কনভাৰ্জেন্স 57 পৰা এইবাৰ আগবঢ়াইছোঁ সোণখেৰীয়া তাহানিৰ পুৰণি গীতৰ সোঁৱৰণ। তাহানিৰ পুৰণি গীত বুলি ক'লেই মই জানো আপোনালোকৰ আৰু আমাৰ সকলোৰে মনত এটা নহয় এটা গীতৰ কলিয়ে লগে লগে গুণগুণাই উঠিবই। কেতিয়া শুনিছিলোঁ বাৰু সেই গীতবোৰ? 5টা দশকৰ আগতে, 6টা দশকৰ আগতে নে তাৰো আগতে? কিন্তু অথচ এই গীতবোৰ এতিয়াও আমাৰ মনত সজীৱ আৰু চিৰসেউজ হৈ আছে। যেতিয়াই সেই গীতবিলাকৰ কথা ভাবোঁ আমাৰ মনত সেই গীতবিলাক নিজে নিজে গুণগুণাব ধৰে। আজিকালি সেই গীতবিলাক বেছিকৈ শুনা নাযায় আৰু সেইকাৰণে তাৰে কেইটামান গীত 20ৰ দশকৰ পৰা 40ৰ দশকলৈ গোৱা আজি লৈ আহিছোঁ আপোনাৰ খবৰ আগত, গাবলৈ নহয়, আমি সকলোৱে একেলগে গুণগুণাবৰ কাৰণে। আৰু গুণগুণাবলৈ হ'লে সদায় লগ এটা লাগে, অকলে গুণগুণাব নোৱাৰি। মই মৃদুলা আমাৰ লগত আমাৰ সহপাঠী আৰু বান্ধৱী মৃদুলাক অনুৰোধ কৰিছিলোঁ। মৃদুলা আহি পেলাই গাম বুলি গুণগুণাম বুলি কৈছে। আমাৰ লগত গুণগুণাব, আপোনাক সকলোৱেও আমাৰ লগত গুণগুণাব। গুণগুণাবলৈ সদায় ভাল লাগে। আৰু আজি 6টা দশক ধৰি এই গানবিলাক আমি মনত কঢ়িয়াই লৈ ফুৰিছোঁ। সুৰটো হয়তো ঠিকেই ৰাখিছোঁ, কিন্তু সুৰকাৰ গীতিকাৰ বা গায়কৰ নামটো হয়তো অলপ অদল-বদল হ'বও পাৰে। প্ৰথম কলিটো আমি কলিবিলাক গুণগুণাই যাম, এটা এটা কলি। প্ৰথম কলিটো লৈছোঁ শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কথা আৰু সুৰ দিয়া এই গীতটি। সুৰুজ উঠা দেশৰ পৰা সিন্দুৰ বোলে আনি কোনে দিলে গোপনে তোৰ যোগানতে আনি কোনে দিলে গোপনে তোৰ যোগানতে আনি তৰাৰে চাকি জ্বলাই জোনবাই দিশত গাঁও এখন সাজিছিল ৰাণী পালে এটা গীতেৰে। সেই গীতটোৰ কলি এটা শুনা। হাতৰ শিকলি চাই চাই যোগালে চকুলো বোৱাই হাই হাই কৰি কাৰেঙৰ পদূলিত বকুল ডালত পৰি বনৰ পক্ষীয়ে ঘিনালে। এইটো ৰাণী পালৰে গান। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কথা আৰু সুৰ লিখিলে ব্ৰজেন বৰুৱাই। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই গীত লিখিছিলে। আমি বহুৱাম জনতাৰ দৰবাৰ, আমি বহুৱাম জনতাৰ চৰকাৰ, আমি বহুৱাম জনতাৰ দৰবাৰ, আমি বহুৱাম জনতাৰ চৰকাৰ। জীৱনৰ বাটত বেহানি কৰি তই মোলো হেৰুৱালি। সেইকাৰণে শিৱপ্ৰসাদ বৰুৱাই চিৰাজ গাইছিলে, বিনখনি বাই কি হ'ব বিনালে, ইদে তোৰ জীৱনৰ ভুল।
দিয়া নাই ঘূৰে দিয়া সপোন ঘূৰিয়া তাহানি সোণালী বকুল তলাৰ সমাধি চাই বকুল যাবি বাটৰুৱা নবজাবি তোৰ বাটৰুৱা নবজাবি দুৰ্গাধৰ বৰকটকীয়ে গালে বীণ বৰাগী তোৰ বীণখনি লগ বীণ বৰাগী তোৰ বীণখনি লগ বীণ বৰাগী তোৰ বীণখনি লগ বীণ বৰাগী সমীৰণে কাণে কাণে আগুৰিব তৰা চৌকানি পালে তুলি বীণখনি লগ সৰ্বপ্ৰসাদ বৰা আৰু এটা গীত আৰু কি বৰ ধুনীয়া গীত আছে এই গীতটি কোনে গাইছিল মনত নাই কিন্তু বৰ সুন্দৰ গান যিগৰাকী আধুনিক অসমীয়া গীতৰ বাটকটীয়া সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা তেখেতৰ গীতো এটি গুণগুণাওঁ তেখেতৰ